মতামত গ্ৰহণ কৰাৰ এক অভিযানো আৰম্ভ কৰিম। এতেকে দুটা পৰ্যায় দুটা মাধ্যমৰ জৰিয়তে আমি ৰাইজৰ মতামত পৰামৰ্শ আমাৰ নিৰ্বাচনী সংকল্পৰ কাৰণে আমি গ্ৰহণ কৰিম। তাৰে প্ৰথমটো হ'ল ডিজিটেল মাধ্যম আৰু দ্বিতীয়টো হ'ল ফিজিকেলি ভৌতিকভাৱে আমি ৰাইজৰ পৰা লিখিত মতামত আমি গ্ৰহণ কৰিম। এতিয়া প্ৰথম যিটো আমাৰ ডিজিটেল মাধ্যম তাক আজি আমি শুভাৰম্ভ কৰিব বিচাৰিছোঁ। এটা মিছ কল নাম্বাৰ আজি আমি মুকলি কৰিম। এই নাম্বাৰটো হ'ল 7002-126-126। 126টা বিধানসভাৰ 126খন আসন আছে, গতিকে এই বিশেষ নম্বৰ 126-126 এই মিছ কল নম্বৰটো আজি আমি মুকলি কৰি দিম। আৰু ইয়াক মিছ কল দিয়াৰ লগে লগে তেওঁলোকে এটা লিংক পাব, যিটো লিংক SMS জৰিয়তে তেওঁলোকে এটা লিংক লাভ কৰিব আৰু সেই লিংকটো ক্লিক কৰিলেই তেওঁলোকে এটা ৱেবছাইটৰ এখন ফৰ্মলৈ গুচি যাব আৰু ফৰ্মত তেওঁলোকে নিজৰ নাম, ফোন নাম্বাৰ আৰু তেওঁৰ কি জিলা সমষ্টি সেইটো উল্লেখ কৰি তেওঁৰ মতামতখিনি তাতে লিখিতভাৱে তেওঁলোকে দাখিল কৰিব পাৰিব। যিসকলে মিছ কলটো ব্যৱহাৰ নকৰে তেওঁলোকে পোনপটীয়াভাৱে এটা ৱেবছাইটত গৈও নিজৰ মতামতখিনি দিব পাৰে আৰু সেইটো হ'ল bjpasamsankalp2026.com। এই ৱেবছাইটত গৈ একেধৰণে তেওঁলোকে তেওঁলোকৰ মতামতসমূহ ইংৰাজী ভাষাত হওক অসমীয়া ভাষাত হওক তেওঁলোকে লিখিতভাৱে দাখিল কৰিব পাৰিব। যিসকলে ৱেবছাইটটো ব্যৱহাৰ নকৰে তেওঁলোকৰ কাৰণে তৃতীয় এটা মাধ্যম আছে, সেইটো হ'ল এটা ইমেইল ID আজি আমি মুকলি কৰি দিছোঁ bjpasamsankalp2026@gmail.com। তো এই ইমেইলৰ জৰিয়তেও আমালৈ বিভিন্নজনে তেওঁলোকৰ মতামত পৰামৰ্শসমূহ প্ৰেৰণ কৰিব পাৰিব। QR কোড এটাও আমি জনপ্ৰিয় কৰি তুলিম। QR কোড কুইক ৰেছপন্স কোড এটা, যিটো স্কেন কৰি লৈ লগে লগে লিংকত তেওঁলোকে প্ৰপত্ৰ খণ্ডটোলৈ যাব পাৰিব আৰু প্ৰপত্ৰ খণ্ডত তেওঁলোকে নিজৰ মতামতখিনি তেওঁলোকে আপলোড কৰিব লাগিব। সকলো মানুহৰ এটা ইণ্টাৰেক্টিভ ভইচ মেছেজ বা ইণ্টাৰেক্টিভ ভইচ ৰেছপন্স, যাক আমি IVR বুলি কওঁ, তাৰো অভিজ্ঞতা আমি বিভিন্ন টোল ফ্ৰী নাম্বাৰবিলাকত ফোন কৰিলে আমি তাৰ অভিজ্ঞতা হৈছে। গতিকে এটা অডিঅ' ৰেকৰ্ডিং তাৰো ব্যৱস্থা আমি আজি মুকলি কৰি দিব বিচাৰিছোঁ, য'ত তেওঁলোকে প্ৰথম পৰ্যায়ত সেই নাম্বাৰটো কল কৰাৰ লগে লগে তেওঁলোকক এটা সংখ্যা টিপি তেওঁলোকে নিজৰ ভাষাটো নিৰ্বাচন কৰিব। ভাষা নিৰ্বাচন হোৱাৰ পাছত দ্বিতীয়টোত তেওঁলোকে কি বিষয়ৰ ওপৰত তেওঁলোকৰ পৰামৰ্শ আগবঢ়াব, আন্তঃগাঁথনি, স্বাস্থ্য, শিক্ষা বা নিয়োগ বা অন্যান্য শিতানত তেওঁলোকে সেইমতে এটা সংখ্যা টিপি তেওঁলোকে নিজৰ ভইচত তেওঁলোকে মুখেৰে কথা কৈ তেওঁলোকৰ দিহা পৰামৰ্শখিনি আগবঢ়াব পাৰিব। গতিকে 4-5টা মাধ্যম ব্যৱস্থা, ডিজিটেল 5টা ব্যৱস্থা, এটা মিছ কল, এটা ৱেবছাইট, এটা ইমেইল, এটা কুইক ৰেছপন্স বা QR কোড আৰু আনটো হ'ল ইণ্টাৰেক্টিভ ভইচ ৰেছপন্স বা য'ত অডিঅ' ৰেকৰ্ডিঙৰ ব্যৱস্থা আছে। এই 5টা ডিজিটেল মাধ্যমৰ জৰিয়তে যিকোনো ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশ সমিতিলৈ আমাৰ সংকল্প পত্ৰত সন্নিৱিষ্ট কৰাৰ কাৰণে তেওঁলোকৰ পৰামৰ্শ, তেওঁলোকৰ মতামত আমাক জনাব পাৰিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত প্ৰায় আমাৰ 69খন বাহন অসমৰ বিভিন্ন প্ৰান্তত, গাঁও, চহৰ, বিভিন্ন গলিত যাব, নিৰ্দিষ্ট তিনিআলি, চাৰিআলি, চৌকসমূহত যাব আৰু তেওঁলোকে প্ৰচাৰো কৰিব। মোৰ সোঁহাতে যিটো বক্স আছে, এনেকুৱা এটা বক্স সেই জেগাবিলাকত ৰখা যাব। মানুহে লিখিতভাৱে তেওঁলোকৰ মতামত এই বক্সত ড্ৰপ কৰিব পাৰিব আৰু যিখিনি আমি সংগ্ৰহ কৰি আনি এই সকলোৰে সাৰ সংকলন কৰি আমি আমাৰ সংকল্প পত্ৰ আমি প্ৰস্তুত কৰিম আৰু বিজেপিৰ সংকল্প বিজেপিৰ প্ৰতিজ্ঞা, ৰাইজৰ আকাংক্ষা, বিজেপিৰ সংকল্প,
এই শ্লোগানেৰে আমি ৰাইজৰ তেওঁলোকৰ আশা আকাংক্ষাসমূহ মতামতসমূহ পৰামৰ্শসমূহ আমাক জনাবলৈ আজি আমি এক ব্যৱস্থা মুকলি কৰি দিছোঁ আৰু সকলো ৰাইজক মই তেওঁলোকক দিশংকুচে তেওঁলোকৰ মতামত তেওঁলোকৰ পৰামৰ্শ আমালৈ আগবঢ়াবৰ কাৰণে মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ।